নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ প্ৰথমটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি মোৰ প্ৰথমতে মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মোৰ নাম ববিতা কাকতি। মই নলবাৰীত জন্মগ্ৰহণ কৰিছোঁ আৰু মোৰ দেউতাৰ নাম হৈছে অমূল্য কাকতি আৰু মোৰ মাৰ নাম প্ৰমীলা কাকতি। আৰু যিহেতু মই এতিয়া কৰ্মসূত্ৰে আৰু মোৰ বিয়া সূত্ৰে মই এতিয়া বৰ্তমান গুৱাহাটীতে থাকোঁ আৰু এতিয়া বৰ্তমান মই এটা প্ৰাইভেট জব কৰি আছোঁ। যিহেতু দিনৰ ভাগত মোৰ ভিডিঅ' বনোৱা খুব অসুবিধা হয়, কাৰণ দিনৰ দিনটো কামতে থকা যায়, তো ৰাতি অকণমান টাইম উলিয়াওঁ। তাৰ মাজতো মোৰ বহুত বেয়া গুণ, এইটো হৈছে মোৰ লাজ। আচলতে মোৰ কেমেৰাটো খোলাৰ লগে লগে মোৰ নিজক বেছি লাজ লাগি যায় যে এইটোনো কি বকিছোঁ। বহুতে কৈ আছে যে ব্লগ বনোৱা ষ্টাৰ্ট কৰা। আচলতে ইমান সহজ নহয়। মানুহে কয় যে কিনো আছে, বনাই ল'ব পাৰি, কিন্তু ক'বৰ কাৰণে যিখিনি সহজ হৈ যায় কিন্তু কৰিবৰ কাৰণে খুব টান। আচলতে মই আগত ভাবিছিলোঁ যে কিনো ইউটিউবাৰ হোৱাটো ইমান কি ডাঙৰ কথা, কিন্তু এতিয়া যিহেতু মই নিজক ইউটিউবাৰ বুলি কোৱা নাই, কাৰণ এইটো হ'বৰ কাৰণে বহুতখিনি দূৰ আছে, কাৰণ সাগৰলৈ বহুত দূৰ আছে বুলি মই সদায় এটা কথা কওঁ। এতিয়া মই জিৰ'তে আছোঁ। ভাবিছোঁ মই কেইজনমান ব্যক্তিয়ে মোক কৈছিলে যে ব্লগ বনোৱা ষ্টাৰ্ট কৰা, তেতিয়া তুমি তোমাৰ নিজক ইমপ্ৰুভ কৰিব পাৰিবা। মই ভাবিছোঁ আজি যে এটা ব্লগ বনাওঁ। আচলতে মানুহে কেতিয়াও মানে এনেকৈ ক'ব নালাগে যে এই কামটো বহুত ডাঙৰ কথা নহয় বা বহুত টান কাম নহয়। যেতিয়া নিজেই সেই লাইনত অহা যায় তেতিয়া গম পোৱা যায় আচলতে কিমান কামটো টাফ হয়। নিজৰ কামটো সদায় টান লাগে আৰু আনৰ কামটো সদায় ইজি লাগে। ঠিক তেনেকৈ মোৰো এনেকুৱা লাগিছিল যে ইউটিউবাৰ হোৱা ডাঙৰ কথা নহয় বা ডাঙৰ কাম নহয়, কিনো আছে, অকণমান কথাটো ক'লেই হ'ল। এতিয়া নিজে গম পাইছোঁ নহয়, কেমেৰাটো খুলিলে মোৰ পেটৰ যিখিনি কথা আছে চব পাহৰি যাওঁ। নিজক ইমান লাজ লাগে, মানে মই বুজি নাপাওঁ যে এই লাজটো কিয় লাগে। তাৰপিছত মই ভাবি আছোঁ যে মই আজি এইখিনি কথা মই মোৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিম, কিন্তু নহয়, সেই কথাখিনি যে মই ক'ব লাগে সেই কথাখিনি পাহৰি যাওঁ। মেইন পইণ্টত আহি পেলাই মই কি ক'ব বিচাৰি আছোঁ এইটো পাহৰি যাওঁ। আচলতে এইটো কিয় হয় এইটো মই নাজানো, হয়তো চাগে মোৰে হয়, আনৰ গম নাপাওঁ। তো আপোনালোকে মোক ছাপোৰ্ট কৰিব, মৰম দিব। এনেকুৱা বিশেষ মোৰ একো এনেকুৱা কণ্টেণ্ট নাই যে মই এইটো কণ্টেণ্টৰ ওপৰতে ভিডিঅ' বনাম বা এনেকুৱা মোৰ স্পেচিয়েল এনেকুৱা একো নাই। তাৰপিছতে ভাবিছোঁ যে মই কিবা এটা কৰিম। সদায়তো বহুতেই কয় লাইফত যে তই কি বনিবি, কি কৰিবি। আৰু ইউটিউবাৰ হ'বৰ কাৰণে বিশেষকৈ 4টামান গুণ লাগে, আৰু সেই 4টা গুণৰ ভিতৰত মোৰ এটা গুণো চাগে নাই। প্ৰথমতে নিজৰ ভইচটো খুব ভাল হ'ব লাগে, যিটো মোৰ নাই। মই নিজকে মতা হাঁহৰ নিচিনাই ফিল কৰোঁ, যে মাতটো মোৰ মতা হাঁহৰ নিচিনাই লাগে। গম নাপাওঁ কিয় মোৰ হাঁহি উঠি যায় যেতিয়া মই মোৰ নিজৰ মাতটো শুনো। ভিডিঅ' ৰেকৰ্ডিং কৰাৰ পিছত মোৰ নিজৰ হাঁহি উঠি যায় যে এইটোনো কি হৈছে, কি ভইচ। তথাপিও মই চেষ্টা কৰিছোঁ, আপোনালোকে বুজিছেই নহয় যে, আৰু বিশেষকৈ মোৰ ধূলিৰ পৰা এলাৰ্জি আছে। সেইকাৰণে অকণমান ধূলি খালেই মোৰ ভইচটো চেঞ্জ হৈ যায়। সেই হিচাপত আপোনালোকে বুজি ল'ব যে হয় মোৰ এইটো প্ৰব্লেম আছে। আৰু 2 নম্বৰ কথা, ইউটিউবাৰ হ'বৰ কাৰণে কয় আৰু মানুহে যে ৰূপটো দৰকাৰ হয়, তথাপিও ট্ৰাই কৰিছোঁ। আৰু 3 নম্বৰ, স্পষ্টবাদী হ'ব, স্পষ্ট কথা ক'ব লাগে, যিটো মোৰ নাই। যিটো স্পষ্ট মানে কেতিয়াবা আপোনালোকৰ চাগে বুজোতে প্ৰব্লেম হয় যে কি বলগিছে এইজনী, এনেকুৱা হয় চাগে। আৰু যিহেতু মই নলবাৰীৰ হয়, নলবাৰীৰ টিউন এটা আছে, তো বহুত মানুহে নলবাৰীৰ ভাষা বুজে, কিন্তু অকণমান মানে কমকৈ বুজে। আপোনালোকে মোক ছাপোৰ্ট কৰিব, যাতে মই আগলৈকে যাই পেলাই এজন ভাল ইউটিউবাৰ হ'ব পাৰোঁ। কাৰণ মন যায় ন যে কিবা এটা হোৱা। ভাবিছোঁ এতিয়া মই এই লাইনটোত আহিম, তো এইটো কাৰণে আজি ভাবিলোঁ প্ৰথম ব্লগটো বনাই লওঁ। তো আপোনালোকে মোক ছাপোৰ্ট কৰিব। এতিয়ালৈকে যিখিনি মানুহে মোৰ ভিডিঅ'বোৰ চাই আছে তেখেতসকলক অশেষ ধন্যবাদ। মই
কিবা ভুলো ক'ব পাৰোঁ আৰু যি ভুল শুদ্ধই কওঁ সেইটো ছাপোৰ্ট কৰিব আৰু আজিৰ পৰা মই এনেকৈ নকওঁ কাকো যে এইটো কামটো সহজ আচলতে যেতিয়া নিজে যোৱা হয় তেতিয়া গম পায় দূৰৰ পাহাৰখন সদায় শুৱনি যেন মানে দূৰৰ পাহাৰখন এনেকুৱা লাগে যে ইমান ধুনীয়া ওচৰত গম পাই গ'লে যে তাত কিমান খলা-বমা থাকে তো নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ